অনাচার বেভিচার দুরাচার। নাই কোনো কৃষ্টি আর সংস্কৃতি সংস্কার। লোকদিকে আজি অনাচার বেভিচার দুরাচার। নাই কোনো কৃষ্টি আর সংস্কৃতি সংস্কার। নষ্ট আজি শান্তি আৰু সংহতি। নষ্ট আজি শান্তি আৰু সংহতি। প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী। প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিমিৰ ধৰণী। কলিৰ কলুষ নাকি বেদৰ মেলি তুলি ব্ৰহ্মাৰ আদি কৰি ৰামকৃষ্ণ হৰি লিংগী সন্ধাননী। প্ৰেম প্ৰবাহী বিষ্ণু স্বৰূপিণী সংগী কৰি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি। যুগক দিবলে যুগ বাৰ্তালৈ গুৰুৰ বাণী সৰুগত কৰি। গুৰু মানৱীৰ প্ৰাণকৰ্তা শুনাসাৰ্থক জীৱন বাৰ্তা। শুনাসাৰ্থক জীৱন বাৰ্তা। শুনাসাৰ্থক জীবন বার্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ ষষ্ঠ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আগৰ খণ্ডসমূহৰ লগত সংগতি ৰাখি আজি দাম্পত্য জীৱন আৰু সেই দাম্পত্য জীৱনত থাকি লাঞ্ছনা গঞ্জনা সহ্য কৰি নাৰী কেনেকৈ তাৰ স্বামীক পৰিপুষ্ট কৰি তুলিব পাৰে আৰু স্বামীক ইষ্টনিষ্ট কৰি তুলিব পাৰে, নাৰীৰ ভূমিকা সম্পৰ্কে অৰ্থাৎ একনিষ্ঠাবান নাৰী সম্পৰ্কে যি আলোচনা কৰিম বুলি আপোনালোকৰ আগত কথা দিছিলোঁ, আজি সেই বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ লৈছোঁ। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন সম্পূৰ্ণকৈ প্ৰস্ফুটিত কৰি তোলাৰ বাবে ঋষি পুৰুষসকলে অতীজতে মানুহৰ জীৱনকালটোক চাৰিটা ভাগে বিভক্ত কৰিছিল আৰু সেই ভাগসমূহক আশ্ৰম বুলি কোৱা হয়। প্ৰথমটো হ'ল ব্ৰহ্মচৰ্যাশ্ৰম, দ্বিতীয়টো হ'ল গাৰ্হস্থ্যাশ্ৰম, তৃতীয়টো হ'ল বানপ্ৰস্থাশ্ৰম আৰু চতুৰ্থটো হ'ল সন্ন্যাসাশ্ৰম। বিবাহৰ আগত গুৰুৰ আশ্ৰমত থাকি জীৱন বৃদ্ধিৰ বাবে যি চৰ্চা আৰু কৰ্ম কৰা হয় তাকেই ব্ৰহ্মচৰ্যাশ্ৰম বুলি কোৱা হয়। গাৰ্হস্থ্যাশ্ৰম মানে হ'ল মানুহে উপযুক্ত বিধিসন্মতভাৱে বিবাহ কৰি সুসন্তান জন্ম দি ঘৰ পৰিয়ালৰ সকলোকে পৰিপূৰণ কৰাকেই গাৰ্হস্থ্যাশ্ৰম বুলি কোৱা হয়। এই গাৰ্হস্থ্যাশ্ৰমেই হ'ল দাম্পত্য জীৱন। সংসাৰ জীৱন শেষ কৰি সন্ন্যাসাশ্ৰম গ্ৰহণ কৰাৰ কাৰণে যি প্ৰস্তুতি তাকেই বানপ্ৰস্থাশ্ৰম বুলি কোৱা হয়। আৰু সন্ন্যাস মানে ঘৰ সংসাৰৰ মায়া মোহ ত্যাগ কৰি ঈশ্বৰ আৰাধনাৰ কাৰণে বনত গমন কৰাকে সন্ন্যাস বুলি কোৱা হয়। অৱশ্যে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ বিধিমতে চলিলে এই চাৰিটা আশ্ৰম ঘৰত থাকি সুন্দৰভাৱে পৰিপালন কৰিব পৰা যায়। এই বিষয়ে বাৰু বিশদভাৱে বেলেগ এদিন নিশ্চয় আলোচনা কৰিম। যিয়ে নহওক, এই চাৰিটা আশ্ৰমৰ ভিতৰত আটাইতকৈ কষ্টদায়ক আৰু কৰোণাদায়ক আশ্ৰমেই হ'ল গাৰ্হস্থ্যাশ্ৰম অৰ্থাৎ দাম্পত্য জীৱন। এই আশ্ৰমৰ ভিতৰত জীৱনৰ ঘাত প্ৰতিঘাত, দুখ দুৰ্দশা, জ্বালা যন্ত্ৰণা, কাজিয়া মৰামৰি, হতাশা অৱসন্নতা, পৰিশ্ৰান্ততা, অৰ্থ কাম স্বাৰ্থৰ সংঘাত থকাৰ পিছতো এই গাৰ্হস্থ্যাশ্ৰম অৰ্থাৎ দাম্পত্য জীৱনকেই কিন্তু আটাইতকৈ শ্ৰেষ্ঠ আশ্ৰম বুলি কোৱা হয়। কাৰণ ই বৰ বৈচিত্ৰ্যপূৰ্ণ আৰু বাস্তৱ অভিজ্ঞতাৰে পৰিপুষ্ট। পুৰুষ আৰু প্ৰকৃতিৰ যি মিলনাকাংক্ষা সেয়াও এই গাৰ্হস্থ্য জীৱনতেই পৰিপূৰিত হয়। আমাৰ সকলোৰে লক্ষ্য বাচি থকা আৰু বৃদ্ধি পোৱা, আৰু এই বাচা আৰু বৃদ্ধিৰ আগতে আহিল আমাৰ জন্ম, আৰু আমাৰ এই জন্মই মাতা পিতাৰ গাৰ্হস্থ্য জীৱনৰ কাৰণেই, যাৰ বাবে গাৰ্হস্থ্য জীৱন আটাইতকৈ শ্ৰেষ্ঠ আশ্ৰম। এই দাম্পত্য জীৱনত থাকি আমি সকলোৱে বিচাৰোঁ আমাৰ জীৱন
যাতে আনন্দৰ হয়, যাতে সুখৰ হয়, আমি যেন ভালদৰে থাকিব পাৰোঁ। আমি কোনেও কিন্তু কেতিয়াও নিবিচাৰোঁ যে আমাৰ এই দাম্পত্য জীৱন যাতে দুখৰ হয়, করুণাদায়ক হয়, কষ্টদায়ক হয়, মনোমালিন্যৰ হয়। কিন্তু আমি যিবোৰ কথা কেতিয়াও নাভাবোঁ বা নিবিচাৰোঁ, সেইবোৰ কথাই কিন্তু বা ঘটনাবোৰে পদে পদে আমাৰ দাম্পত্য জীৱনত ব্যাঘাত জন্মায়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল দাম্পত্য জীৱনত পুৰুষ আৰু নাৰীৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য সম্পৰ্কে আজিৰ এই বৰ্তমান সভ্য সমাজৰ বেছিভাগেই জ্ঞাত নহয়, যাৰ বাবে ল'ৰা ছোৱালীবোৰো হয় উচ্ছৃংখল। স্বামী স্ত্ৰী উভয়ে বৈশিষ্ট্য সম্পৰ্কে জ্ঞাত নোহোৱাৰ কাৰণে পৰস্পৰে পৰস্পৰৰ চিন্তাধাৰা আৰু ভাৱধাৰাক ওলাই কৰি চলিব খোজে, যাৰ ফলত মাকে দেউতাকক নমনা হয়, ল'ৰা ছোৱালীয়ে মাক দেউতাকক নামানে, আকৌ দেউতাকেও নিজৰ খিয়াল খুচিমতে যি ইচ্ছা তাকেই কৰে। সংসাৰত যেন একেবাৰে অশান্তিৰে ভৰপূৰ, কাৰোৰ লগত কাৰোৰ যেন ভাৱৰ সমিল মিল নাই। অপ্ৰিয় হ'লেও সত্য, প্ৰায় ঘৰতে ল'ৰা ডাঙৰ হোৱাৰ লগে লগে দেখা পোৱা যায় মাতা পিতাক উপেক্ষা কৰে, অৱমাননা কৰে। এটা সাধাৰণ মোবাইল ফোনৰ কাৰণে বা দ্ৰুতবেগী বাইক এখনৰ কাৰণে ঘৰৰ পৰিৱেশ বিনষ্ট কৰাৰ উপৰিও মাক দেউতাকৰ গাত হাত তুলিবলৈও কুণ্ঠাবোধ নকৰে। ছোৱালীৰ ক্ষেত্ৰতো দেখা যায় ছোৱালীজনী অতি মেধাৱী, কিন্তু এটা সময়ত মাক দেউতাকৰ সকলো জল্পনা কল্পনাত চেঁচা পানী ঢালি একো বিচাৰ বিবেচনা নকৰাকৈ আৱেগৰ বশৱৰ্তী হৈ যিকোনো ল'ৰাৰ লগত গুচি যোৱাও পৰিলক্ষিত হয়। আকৌ বহু সংসাৰত পুৰুষ আৰু নাৰীৰ মনোমালিন্যৰ কাৰণে কিমান যে বিবাহ বিচ্ছেদৰ ঘটনা আছে তাৰো হিচাপ নাই। নাৰী পুৰুষে নিজ নিজ বৈশিষ্ট্য সম্পৰ্কে জ্ঞাত নোহোৱাৰ বাবে সৰু সৰু কিছুমান কথাক কেন্দ্ৰ কৰি চৰম পৰ্যায়ত উপনীত হোৱা দেখা যায়। তেওঁলোকৰ মাজত চিন্তাবোৰৰ কিমান যে প্ৰভেদ তাৰে এটা উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ধৰক এখন সংসাৰত গিৰিয়েকজন খুব ঈশ্বৰ বিশ্বাসী, ঈশ্বৰৰ কথা কৈ থাকে। এদিন হঠাতে ঘৈণীয়েকে সুধিলে, ঈশ্বৰ মানেনো কি? ঈশ্বৰক কি দেখা পায়? তেতিয়া গিৰিয়েকে হয়তো তেওঁৰ কথাত গুৰুত্ব নিদি উপহাস্য কৰি ক'লে, যোৱা নিজৰ কামত ব্যস্ত থকাগৈ, তোমাৰ ইমান জনাৰ দৰকাৰ নাই। তেতিয়া হয়তো দেখা গ'ল ঘৈণীয়েকেও খং কৰি ক'লে, ঈশ্বৰ মানে কি নাজানে, তাকেই নকয়। এনেকৈ হয়তো দেখা গ'ল এটা ডাঙৰ কাজিয়া ৰূপ ল'লে। সংসাৰত এনেধৰণৰ বহু সৰু সৰু কথাত কাজিয়াবোৰ হৈ থকা দেখা পোৱা যায়। এতিয়া কথা হ'ল, ঘৈণীয়েকজনী ঈশ্বৰ সম্পৰ্কে জানিব খোজাৰ লগে লগে গিৰিয়েকৰ উচিত আছিল ঈশ্বৰ সম্পৰ্কে বুজাই কোৱা। ঈশ্বৰ মানে হ'ল অধিপতি, অৰ্থাৎ ধাৰণ পালন সম্বেগ নিষ্ঠা অনুৰাগ লৈ তেওঁৰ প্ৰতি তোমাৰ যেনেকুৱা আনুগত্য কৃতিসম্বেগ আৰু শ্ৰমসুখ প্ৰিয়তা, তাত তেনেকৈ বিভৱ বিভূতি আৰু ৰাগচৰ্যাৰ মাজেদি ঈশ্বৰ তোমাৰ সন্মুখত উদ্ভাসিত হৈ উঠিবও তেনেকৈ। গতিকে ঈশ্বৰক দেখা পোৱা বা উপলব্ধি নকৰাৰ কোনো প্ৰশ্নই নাই। তেওঁৰ প্ৰতি যদি আমাৰ ভক্তি নিষ্ঠা শ্ৰদ্ধা সেৱা একানুৰক্তি গোটেইখিনি ঠিকে থাকে আৰু তেওঁৰ যদি দয়া হয় নিশ্চয় দেখা পাম। আনহাতে ঘৈণীয়েকেও যেতিয়া প্ৰশ্ন কৰিছিল তেখেতৰো বুজা উচিত আছিল গিৰিয়েকৰ মানসিক অৱস্থা কেনে আছিল, তেখেতে কেনেকুৱা পৰিস্থিতিত আছে, যাৰ বাবে নাৰীসকলৰ বাবে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই এটা ডাঙৰ কথা কৈছে যে তুমি তোমাৰ স্বামীৰ কোনো প্ৰকাৰ অৱস্থাত অপৰিচিত নাথাকিবা। তেওঁৰ অৱস্থা দেখি ভাবি বুজি চৰিত্ৰ চাহিদা আৰু ধাতু অনুভৱ কৰি তেনেধৰণৰ আচৰণ কৰিবলৈ অভ্যস্ত হোৱা। দেখিবা প্ৰাণ আৰু প্ৰণয়ক উপভোগ কৰি তৃপ্ত হ'ব পাৰিবা। এনেকুৱা নাৰী সমাজত নিশ্চয় আছে, কিন্তু কেইজনী? আপোনালোকে চাব, বহু স্ত্ৰীয়ে স্বামীক ফোন কৰি বজাৰ অনাৰ কথা কৈ দিয়ে। কিবা কাৰণত যদি এটা বজাৰ নাহে তেনেহ'লে হয়তো বহুতে ঘৰত সোমোৱাৰ আগতেই ঘৈণীয়েকৰ কুকুৰ নেচিয়া সম্ভাষণত পতি দেৱতাৰ
পুত লগা অৱস্থা হোৱা দেখা পোৱা যায়। চাওক, এনেকুৱা সংসাৰেৰে যদি সমাজখন ভৰি থাকে তেনেহ'লে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব? এই ক্ষেত্ৰত শ্ৰী শ্ৰী ঠাকুৰে কৈছে, তুমি যি পৰিমাণে দোষ কৰিবা তোমাৰ সন্তানৰ গাত তাৰে দ্বিগুণ পৰিমাণে সেই দোষ দেখিবলৈ পাবা। আৰু সেয়াই আমি সমাজত ইমান দিনে দেখি আহিছোঁ। অৱশ্যে সমাজৰ এনে দুৰ্গতি হোৱাৰো বহু কাৰণ আছে। সমাজৰ কিমান পুৰুষ নাৰীয়েই বা মানসিক কচৰত কৰে, কিমানেই বা ধৰ্মীয় আলোচনাত অংশগ্ৰহণ কৰে, সৎসংগত অংশগ্ৰহণ কৰে, কিমানেই বা সদ্গুৰুৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছে। কিন্তু এনে কিছু অনুষ্ঠান হয় য'ত সমূলে ৰচিবোধহীন, য'ত শিকিবলগীয়া একোৱেই নাই, তাত কিন্তু প্ৰশাসনেৰে জনসাধাৰণক কণ্ট্ৰল কৰিবলগীয়া অৱস্থা হয়। এইবোৰ বাদেই দিয়ক, আপোনালোকে যদি মন কৰে আৰু এটা সুন্দৰ দৃশ্য দেখিবলৈ পাব। যেতিয়া নাগাৰা নাম প্ৰদৰ্শন হয়, পাঠকে যেতিয়া নাগাৰা নাম প্ৰদৰ্শন কৰে, একাংশৰ বাহিৰে বেছিভাগেই নিজৰ কথাত অন্যমনস্কত বা মোবাইল টিপাত ব্যস্ত থাকে। পাঠকৰ যেতিয়া তাল ঘূৰোৱাৰ সময় হয়, নাগৰা আৰু তালৰ চাপ যেতিয়া তীব্ৰ হৈ উঠে, তেতিয়া সকলোৰে চেতনা জাগ্ৰত হয় আৰু সেই তাল ঘূৰোৱাখিনিক চাই তেওঁলোকে নাগেৰা নাম চোৱা বুলি আত্মসন্তুষ্টি লাভ কৰে। আৰু তেওঁলোকেই পিছদিনা চকে চকে বা ঘৰে ঘৰে মেল মিটিং আৰম্ভ কৰে, বাহ কালি পাঠকে তামাম তাল ঘূৰুৱাইছে, বাকীখিনি কথা আৰু শুনা নাই। পাঠকে যি ক'লে গুৰু গ্ৰহণ কৰিব লাগে বা গুৰু গ্ৰহণ নকৰিলে মানুহে মুক্তি নাপায় বা তামসিক খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ কাৰণে যি বেয়া, এইবোৰ কথা কিন্তু তেওঁলোকে শুনা নাই। এই হ'ল আমাৰ ভক্তি। এতিয়া ভক্তিও গতি কৰিছে কপালৰ ফোট আৰু কাণত ফুল গুজালৈকে। পূজা পাঠৰ সময়ত উৰুলি দিয়াৰ কাৰণে আয়তীৰ অভাৱ হৈ পৰে, কিন্তু পূজাৰ শেষত ফোট লগোৱা আৰু কাণত ফুল গুজাৰ ভক্তৰ অভাৱ নাথাকে। আকৌ সেই পূজাস্থলীত ভোগ বিতৰণৰ সময়ত লোকে লোকাৰণ্য হৈ পৰে। তেনেহ'লে আপোনালোকেই বিবেচনা কৰি চাওক, আমাৰ ভক্তি, নিষ্ঠা, শ্ৰদ্ধা জনাৰ আগ্ৰহ কিমানখিনি গতি কৰিছে। গতিকে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে আহ্বান জনাইছোঁ, যাতে আমি প্ৰত্যেকেই সদ্গুৰুৰ ওচৰত দীক্ষা গ্ৰহণ কৰি পুৰুষৰ বৈশিষ্ট্য হ'ল পূৰণ কৰা, নাৰীৰ বৈশিষ্ট্য হ'ল পোষণ কৰা, এই দুয়োটা বৈশিষ্ট্যত জ্ঞাত হৈ দাম্পত্য জীৱনত নন্দিত হৈ আৰ্যকৃষ্টিক পুনৰুদ্ধাৰ কৰিব পাৰোঁ। যিয়ে নহওক, শ্ৰী শ্ৰী ঠাকুৰে আলোচনা প্ৰসংগত ভক্তসকলক নাৰীৰ উদ্দেশ্যে কিছুমান কথা কৈছিল। নাৰীয়ে যেনেকৈ পুৰুষক সন্মান কৰিব লাগে, পুৰুষেও তেনেকৈ নাৰীক সন্মান কৰাটো উচিত। কিন্তু এইটো সত্য কথা যে পুৰুষে নাৰীক সন্মান কৰক ইয়া নকৰক, নাৰীৰ ধৈৰ্য, সহ্য, নম্ৰতা, সহিষ্ণুতাৰ কাৰণেই কিন্তু এই জগত এতিয়ালৈকে বৰ্তি আছে। নাৰীৰ যদি এনেধৰণৰ গুণ নাথাকিলে হয়, তেনেহ'লে বহু আগতেই জগত চুৰমাৰ হৈ গ'লে হয়। যাৰ কাৰণে শ্ৰী শ্ৰী ঠাকুৰে নাৰী জাতিক গুণময়ী বুলি আখ্যায়িত কৰিছে। লগতে শ্ৰী শ্ৰী ঠাকুৰে এও কৈছে, নাৰীয়ে যদি একনিষ্ঠ নিষ্ঠাবান হৈ উঠে, তেনেহ'লে তেওঁলোকৰ স্বামীও দেৱতুল্য হৈ উঠিব। যিসকলে সতী নাৰী, তেওঁলোকৰ উদ্দেশ্য স্বামীক কেনেবাকৈ ঈশ্বৰৰ পথত অৰ্থাৎ গুৰুৰ পথত আগুৱাই লৈ যাব পাৰি। কাৰণ স্বামীৰ বৃদ্ধিৰ মাজতে যিসকল নাৰীয়ে বাঢ়িব খোজে, তেওঁলোকেই হ'ল প্ৰকৃত সতী নাৰী। মই তেনেকুৱা এজনী সতী নাৰী আৰু লোকপূজ্য সাধৱী নাৰীৰ কথা আপোনালোকৰ আগত দাঙি ধৰিছোঁ। প্ৰথমজনী হ'ল লোকপূজ্য সাধৱী নাৰী। এওঁৰ নাম হ'ল চিন্তামণি। এওঁৰ ঘৰ আছিল দক্ষিণ ভাৰতৰ কৃষ্ণবেন্না নদীৰ তীৰত। আৰু এই কৃষ্ণবেন্না নদীৰ সিপাৰত অলপ দূৰত এজন ল'ৰা আছিল, তেওঁৰ নাম হ'ল বিল্লমংগল। বিল্লমংগল আছিল ধনী বিপ্ৰ পৰিয়ালৰ সন্তান। বিল্লমংগলৰ যেতিয়া বয়স 5 বছৰ আছিল, তেতিয়া তেওঁৰ মাক হেৰুৱায়। তাৰপিছত তেওঁ দেউতাকৰ লগত ডাঙৰ হ'ব ধৰে। দেউতাকে শাসন কৰিলে ওচৰ চুবুৰীয়াৰ মানুহে দেউতাকক অভিমানৰ সুৰে সকলোৱে কয়
মাক মৰা ল'ৰাটোক তই কিয় ইমান শাসন কৰা? সকলোৰে কথা শুনি দেউতাকে উপায় নাপাই বিল্বমংগলক শাসন কৰিব এৰিলে। অনুক্ৰমে বিল্বমংগল ডাঙৰ হ'বলৈ ধৰিল আৰু যিমান দিন যায় নতুন নতুন বন্ধুবৰ্গৰ লগত চিনাকিও হ'বলৈ ধৰিল। আৰু এনেকৈ কিছুমান দুষ্ট সংগৰ লগত বিল্বমংগলে বেশ্যালয়ত যোৱা আৰম্ভ কৰিল। আৰু সেই বেশ্যালয়ৰ বেশ্যাই আছিল চিন্তামণি। তাত গৈ থাকোঁতে বিল্বমংগলে সেই চিন্তামণিৰ প্ৰেমত পৰে। প্ৰেমত পৰা দিনৰে পৰা এনেকুৱা এটা দিন নাই যিটো দিনত নেকি বিল্বমংগলে চিন্তামণিৰ ওচৰত যোৱা নাই। 22 বছৰৰ বিল্বমংগল পিতাৰ মৃত্যুৰ দিনাও চিন্তামণিৰ লগত সম্ভোগ কৰিব নেৰিলে। আনকি পিতৃৰ কৃতকাৰ্যৰ সময়তো বিল্বমংগলে চিন্তামণিৰ ওচৰত এদিনো নোযোৱাকৈ থাকিব নোৱাৰিলে। চিন্তামণি সকলো কথা গম পাই বিল্বমংগলক ক'লে, সখী, মই তোমাক কোনোদিনো একো বিচৰা নাই। আজি মই তোমাক এটা বস্তু বিচাৰিম, তুমি দিবানে? লগে লগে বিল্বমংগলে খুচি হৈ চিন্তামণিক ক'লে, কোৱা প্ৰিয়া, কি লাগে তোমাক কোৱা। তোমাৰ কাৰণে মোৰ জীৱনটো দিয়াৰ কাৰণেও মই প্ৰস্তুত। তেতিয়া চিন্তামণি ক'লে, তোমাৰ পিতাৰ শ্ৰাদ্ধৰ দিনা তুমি মোৰ ইয়ালৈ নাহিবা। এই কথা শুনি বিল্বমংগলে অনিচ্ছাকৃতভাৱে চিন্তামণিৰ আগত কথা দি ঘৰলৈ আহিল। কিন্তু বিল্বমংগল ইমান কামাতুৰ, পিতাৰ শ্ৰাদ্ধৰ দিনাও তেওঁ চিন্তামণিৰ ওচৰত নোযোৱাকৈ থাকিবই নোৱাৰিল। চিন্তামণি তেওঁক দেখি তিৰস্কাৰ কৰি ক'লে, তুমি মোক যিমান ভাল পোৱা সিমান ভাল পোৱা যদি প্ৰভু শ্ৰীকৃষ্ণৰ প্ৰতি হ'লে হয়, তেনেহ'লে তুমি শ্ৰীকৃষ্ণক দৰ্শন পালা হয়। এই বুলি চিন্তামণি শ্ৰীকৃষ্ণৰ ফটো এখন বিল্বমংগলৰ হাতত তুলি দি ক'লে, যোৱা বৃন্দাবনত গৈ সাধনা কৰা, যিদিনা শ্ৰীকৃষ্ণক লগ পাবা সিদিনা তুমি মোৰ ইয়ালৈ আহিবা। এই কথা শুনি বিল্বমংগলে মনৰ দুখত কান্দি কান্দি বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিলে। কিছুদূৰ আগুৱাই গৈ দেখা পালে এজনী সুন্দৰী নাৰী নদীত পানী ল'বলৈ আহিছে। সেই নাৰীজনীক দেখা পাই বিল্বমংগলৰ আকৌ কামভাৱ জাগ্ৰত হৈ উঠিল আৰু সেই নাৰীৰ পিছে পিছে তেওঁৰ ঘৰ গৈ পালে আৰু তাত গৈ ভিক্ষাং দেহি কৰিবলৈ ধৰিলে। ঘৰৰ কৰ্তাজনে ওলাই আহি দেখে যে এজন সাত্বিক ব্ৰাহ্মণ ভিক্ষা খুজিবলৈ আহিছে। এই দেখি গৃহস্থই ব্ৰাহ্মণ ভোজনৰ কাৰণে তৎপৰ হৈ উঠিল আৰু যথা সময়ে ব্ৰাহ্মণক ভোজনো কৰোৱালে। এতিয়া আহিল ব্ৰাহ্মণৰ দক্ষিণাৰ পাল। বিল্বমংগলে লগে লগে তেওঁৰ কপট বুদ্ধি প্ৰয়োগ কৰিল আৰু গৃহস্থক মাতি ক'লে, বৎস, এতিয়া তুমি ব্ৰাহ্মণক দক্ষিণা দিয়া। তেতিয়া গৃহস্থই ক'লে, প্ৰভু, আপোনাক কি লাগিব আপুনি কওক। তেতিয়া বিল্বমংগলে গৃহস্থক চাতুৰি কৰি শপত খুৱাই লৈ ক'লে, মই যি বিচাৰিম তুমি সেইটো দিবাতো? হা প্ৰভু, মই নিশ্চয় দিম। তেতিয়া বিল্বমংগলে গৃহস্থক ক'লে যে মোৰ দক্ষিণা হিচাপত তোমাৰ সুন্দৰী স্ত্ৰীক মোক এৰাতিৰ কাৰণে দক্ষিণা হিচাপে মোক দিয়া। এই কথা শুনি গৃহস্থৰ চকু কপালত উঠিল আৰু স্ত্ৰী অহল্যাক সকলো কথা ক'লে। এই কথা শুনি অহল্যাও উপায়হীন হৈ পৰিল। একফালে ব্ৰাহ্মণৰ দক্ষিণা, আনফালে স্বামীৰ মান আৰু ব্ৰহ্ম অভিশাপৰ পৰা ৰক্ষা পোৱাৰ কাৰণে অহল্যা যথা সময়ে সুসজ্জিত বস্ত্ৰে বিল্বমংগলৰ ওচৰ আহি পালে। বিল্বমংগল অহল্যাক দেখা পাই প্ৰাণত মাতৃভাৱ উদয় হ'বলৈ ধৰিল। বিল্বমংগল অহল্যাৰ ফালে চাই ক'লে, তোমাৰ কেশ সজ্জাত থকা কাঁইট দুইডাল মোক দিবানে? এই কথা শুনি অহল্যাই কাল বিলম্ব নকৰি কেশৰ পৰা কাঁইট দুইডাল খুলি বিল্বমংগলৰ হাতত তুলি দিলে। সেই কাঁইট দুইডালেৰে বিল্বমংগলে নিজৰ চকু দুটাত আঘাত কৰিলে আৰু অহল্যাৰ ভৰিত পৰি মা মা বুলি চিৎকাৰ কৰিবলৈ ধৰিল আৰু কাতৰভাৱে ক্ষমা খুজিবলৈ ধৰিলে আৰু ক'লে, মা, মই যিমান পাপ কৰিছোঁ মই কি ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পাম? তেতিয়া অহল্যাই বিল্বমংগলক ক'লে, মোৰ কোনো সন্তান নাই, মা মাত শুনাৰ কাৰণে ময়ো ব্যাকুল হৈ আছোঁ। যিহেতু তুমি মোক মা বুলি মাতিলা,
মই তোমাৰ মা হৈ সন্তান বুলি ভাবি মই তোমাক আশীৰ্বাদ কৰিলোঁ। যোৱা বৃন্দাবনত শ্ৰীকৃষ্ণৰ দৰ্শন তুমি নিশ্চয় পাবা। এনেকৈ বিল্বমংগল অন্ধ অৱস্থাত ৰাস্তাত বাগৰি বাগৰি বৃন্দাবনৰ ফালে যাত্ৰা কৰিবলৈ ধৰিল। অৱশেষত বিল্বমংগলে বৃন্দাবনত গৈ কৃষ্ণ নামত দীক্ষা গ্ৰহণ কৰি ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন লাভ কৰিলে আৰু উভতি আহি চিন্তামণিক লৈ নতুনভাৱে সংসাৰ জীৱন সাফল্যতাৰে পালন কৰিবলৈ ধৰিলে। ঠিক তেনেদৰে ইতিহাস প্ৰসিদ্ধ তুলসী দাসৰ জীৱন কাহিনীও যদি চোৱা যায়, তেওঁ আছিল কামাতুৰ পুৰুষ। এদিন পত্নী ৰত্নাৱলীক ঘৰত থৈ বিশেষ কামৰ কাৰণে বন্ধুৰ ঘৰলৈ যায়। এনে সময়তে তুলসী দাসৰ ঘৰত খবৰ আহিল তেওঁৰ শহুৰেকৰ শৰীৰ খুব অসুস্থ। ৰত্নাৱলী পিতাকৰ অসুস্থতাৰ কথা শুনি কাষৰ ঘৰৰ খুৰীদেউৰ ওচৰত সমস্ত ঘটনা কৈ তেওঁ পিতৃঘৰলৈ গমন কৰিলে। তুলসী দাসে ঘৰলৈ আহি দেখে যে ৰত্নাৱলী নাই। পিছত তুলসী দাসে কাষৰ ঘৰৰ খুৰীদেউৰ পৰা সকলো কথা জ্ঞাত হয় আৰু সেই সময়তে তুলসী দাসে তেওঁৰ শহুৰেকৰ ঘৰত যোৱাৰো কোনো পৰিস্থিতি নাছিল। তথাপিতো কামাতুৰ তুলসী দাসে সেই ৰাতি শহুৰৰ ঘৰলৈ যায় আৰু ৰত্নাৱলীক তেওঁৰ ঘৰলৈ অনাৰ কাৰণে বাধ্য কৰোৱায়। তেতিয়া ৰত্নাৱলী স্বামী তুলসী দাসক কঠোৰভাৱে তিৰস্কাৰ কৰি ক'লে, তুমি মোক যিমান ভাল পোৱা, ইমান ভাল পোৱা যদি শ্ৰীৰামচন্দ্ৰৰ প্ৰতি হ'লে হয়, তেনেহ'লে তোমাৰ ইহজীৱন পৰজীৱন দুয়ো জীৱনতে তুমি আনন্দ পালা হয়। যোৱা, তুমি যদি পুৰুষ হোৱা ৰামচন্দ্ৰক ভাল পোৱাগৈ। এই কথা শুনি তুলসী দাসে চিধা কাশীধামত গৈ সাধক নৃসিংহ দাসৰ ওচৰত ৰাম নামত দীক্ষা গ্ৰহণ কৰি ৰামচৰিত মানস ৰচনা কৰিছিল। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, চাওক, চিন্তামণি আৰু ৰত্নাৱলীৰ দুয়োৰে শাৰীৰিক সদাচাৰ বেলেগ বেলেগ যদিও মানসিক সদাচাৰ কিন্তু একেই আছিল। তেওঁলোকৰ চিন্তা আছিল প্ৰভুক লৈ একনিষ্ঠতা, যাৰ বাবে তেওঁলোকে সমাজত সতী নাৰী আৰু লোকপূজ্যা সাধৱী নাৰী বুলি আখ্যায়িত হৈছে। শ্ৰী শ্ৰী ঠাকুৰেও আলোচনা প্ৰসংগত কৈছে, এজনী বেশ্যা নাৰীও মুক্তি লাভ কৰে তেওঁ যদি একনিষ্ঠ হয়, অৰ্থাৎ মানসিক সদাচাৰ পালন কৰে। আৰু এজনী নাৰী যদি অকল তেওঁৰ দৈহিক সদাচাৰত ব্যস্ত থাকে, মানসিক সদাচাৰ আৰু একনিষ্ঠ হ'বলৈ অনিচ্ছুক, তেনেহ'লে সেই নাৰীৰ মুক্তি চিৰদিন অসম্ভৱ। গতিকে নাৰীৰ নিষ্ঠতাই জগত সৃষ্ট কৰি তোলে। তাৰ বাবে শ্ৰী শ্ৰী ঠাকুৰে কৈছে, সত্য কথাৰ কঠোৰ ঘাঁ যদি মনৰ দৰ্জাত মাৰা নাযায়, তেনেহ'লে মনৰ দৰ্জা কেতিয়াও নখোলে। গতিকে মই সাৰ্থক জীৱন বাৰ্তাৰ মঞ্চৰ পৰা সকলোকে আহ্বান জনাম, যাতে পুৰুষ নাৰী উভয়ে সদ্গুৰুৰ ওচৰত দীক্ষা গ্ৰহণ কৰি নিজ নিজ বৈশিষ্ট্যক পূৰণ কৰি একনিষ্ঠ হৈ পূৰ্ব গুৰুসকলক বাস্তৱভাৱে উপলব্ধি কৰি আৰ্য কৃষ্টিক ৰক্ষা কৰি জগতখন সুস্থ পথত আগুৱাই লৈ যোৱাৰ বাবে স্বতঃস্ফূৰ্ত ইচ্ছাৰ দ্বাৰা তৎপৰশীল হৈ উঠাৰ বাবে সকলোকে নিনাদ শংখ আহ্বান জনালোঁ। আৰু অহা খণ্ডত সুপ্ৰজনন সম্পৰ্কে আলোচনা কৰিম বুলি আপোনালোকৰ দীৰ্ঘায়ু, মংগল আৰু সুস্বাস্থ্য ইষ্টপ্ৰাণতা কামনা কৰি পৰম পিতাৰ আতুল চৰণত প্ৰাৰ্থনা জনাই আজি ইয়াতে সামৰিছোঁ। জয় গুৰু, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।